নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আছাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে most important অসমৰ ভূগোলৰ কিছুমান MCQ টাইপ প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ, ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে নিজৰ বুলি ক্ষমা কৰি দিব। নাম্বাৰ 1, অসম ৰাজ্যখন ইয়াৰ পশ্চিম দিশৰ ঠেক ভূখণ্ডৰ দ্বাৰা দেশৰ সৈতে ভাৰত ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন C, পশ্চিম বংগ। নাম্বাৰ 2, অসম ৰাজ্যৰ উত্তৰ দিশে পৰিবেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন B, ভূটান। অসম ৰাজ্যৰ উত্তৰ দিশে থকা বিদেশী ৰাষ্ট্ৰখন হৈছে ভূটান। নাম্বাৰ 3, অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, বাংলাদেশ। মনত ৰাখিব, অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? বাংলাদেশ। নাম্বাৰ 4, অসমে ভাৰতৰ মুঠ মাটিকালিৰ 10% সামৰি লৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন D, 2.4%। নাম্বাৰ 5, 2011 চনৰ তথ্য মতে অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 10% লোকে গাঁৱত বাস কৰে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন D, 85.90%। নাম্বাৰ 6, অসমৰ আটাইতকৈ জনবহুল নগৰী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন B, গুৱাহাটী। নাম্বাৰ 7, অসমৰ 6খন দ্বিতীয় শ্ৰেণীৰ নগৰৰ ভিতৰত আটাইতকৈ জনবহুল নগৰখন হৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, ধুবুৰী নগৰ। নাম্বাৰ 8, 1901 চনত অসমৰ জনসংখ্যা আছিল ভাৰতৰ মুঠ জনসংখ্যাৰ শতাংশ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন C, 1.38%। নাম্বাৰ 9, 20 শতিকাৰ আৰম্ভণিতে 1901 চনত অসমৰ জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত 10 জন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন B, 42 জন। নাম্বাৰ 10, 2011 চনত অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 10 জন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন D, 398 জন। নাম্বাৰ 11, ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন C, 85%। নাম্বাৰ 12, 2011 চনৰ তথ্য মতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 10 জন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, 1502 জন। নাম্বাৰ 13, বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন D, 11%। নাম্বাৰ 14, 2011 চনৰ তথ্য মতে অসমৰ বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 10 জন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন B, 545 জন। নাম্বাৰ 15, 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা হিচাপে স্বীকৃত জিলাখন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন B, নগাঁও জিলা। নাম্বাৰ 16, 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত
আটাইতকৈ কম জনসংখ্যাৰ জিলা হিচাপে স্বীকৃত জিলাখন শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিমা হাছাও। নাম্বাৰ 17 2011 চনৰ তথ্য মতে অসমৰ ভিতৰতে সবাতকৈ ঘন বসতিপূৰ্ণ জিলা বুলি বিবেচিত কামৰূপ মেট্ৰ' জিলাখনৰ জনসংখ্যাৰ ঘনত্ব হৈছে ডেছ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰতি বৰ্গ কিলোমিটাৰত 2010 জন। নাম্বাৰ 18 2011 চনৰ তথ্য মতে অসমৰ ভিতৰতে সবাতকৈ হেৰেঙা বসতিপূৰ্ণ জিলা বুলি বিবেচিত ডিমা হাছাও জিলাখনৰ জনসংখ্যাৰ ঘনত্ব হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 44 জন। নাম্বাৰ 19 অসমলৈ আগমন ঘটা প্ৰথমটো জনগোষ্ঠী আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অষ্ট্ৰিকসকল। নাম্বাৰ 20 জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ'ল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিচিং। নাম্বাৰ 21 জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বড়োসকল। নাম্বাৰ 22 জেমি নগাসকলে অসমৰ কোন ঠাইত বসতি কৰা দেখা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিমা হাছাও জিলাত। নাম্বাৰ 23 অসমত বৰ্তমান বাস কৰা কলিতা কায়স্থ ব্ৰাহ্মণ আদি অজনজাতীয় জাতিৰ লোকসকল ডেছ জনগোষ্ঠী শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ককেশীয় জনগোষ্ঠী। নাম্বাৰ 24 অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বসতি বিস্তাৰ কৰি বৌদ্ধিক সভ্যতা আৰু সংস্কৃতিৰ ভিত্তি স্থাপন কৰা জনগোষ্ঠীটো ডেছ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ককেশীয় জনগোষ্ঠী। নাম্বাৰ 25 প্ৰায় 13 শতিকাৰ আৰম্ভণিতে মহম্মদ বিন বখতিয়াৰ খিলিজী কুতুবুদ্দিনৰ সেনাপতিৰ নেতৃত্বত অসমত প্ৰৱেশ কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকল কোন মূলৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিন্দু আৰ্য মূলৰ। নাম্বাৰ 26 1228 খ্ৰীষ্টাব্দত কাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুকাফাৰ নেতৃত্বত। নাম্বাৰ 27 জনসংখ্যাৰ হিচাপত অসমত কোন ধৰ্মাৱলম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিন্দু ধৰ্মাৱলম্বী। নাম্বাৰ 28 অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুঠ কেই প্ৰকাৰ পথ আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 7 প্ৰকাৰ। নাম্বাৰ 29 অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত থকা ৰেল মণ্ডলটো ডেছ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ পূব সীমান্ত ৰেল মণ্ডল। নাম্বাৰ 30 উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ডেছ অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটীৰ মালিগাঁৱত। নাম্বাৰ 31 ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ অসমে জলপথ সৃষ্টি কৰিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 32%। নাম্বাৰ 32 ব্ৰহ্মপুত্ৰৰ নাব্য জলপথৰ দৈৰ্ঘ্য শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 891 কিলোমিটাৰ। নাম্বাৰ 33 বৰাকৰ নাব্য জলপথৰ দৈৰ্ঘ্য শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 121 কিলোমিটাৰ। নাম্বাৰ 34 ভাৰত চৰকাৰে 2013 চনত দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাব্য জলপথটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰাকৰ নাব্য জলপথ। নাম্বাৰ 35 ভাৰত চৰকাৰে 1988 চনত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাব্য জলপথটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰহ্মপুত্ৰৰ নাব্য জলপথ। নাম্বাৰ 36
2009-10 চনৰ তথ্য মতে অসমৰ মুঠ মাটিকালিৰ 10% মাটিত খেতি কৰা হৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 35%। নাম্বাৰ 37 ভাৰতৰ ৰাজ্যিক বন প্ৰতিবেদনৰ 2011 চনৰ তথ্য মতে অসমৰ মুঠ মাটিকালিৰ 10% বনাঞ্চল আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰায় 34%। নাম্বাৰ 38 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ 10%। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2.58%। নাম্বাৰ 39 অসমৰ মুঠ ধান খেতি কৰা মাটিৰ প্ৰায় 70% মাটিত খেতি কৰা হয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শালি ধানৰ খেতি। নাম্বাৰ 40 উত্তৰ পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশৰ অৰ্থে ভাৰত চৰকাৰে 2007 চনত ঘোষণা কৰা নীতি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ বৃত্তি নীতি। নাম্বাৰ 41 ভাৰতৰ মুঠ এৰী উৎপাদনৰ অসমত উৎপাদন হয় 10%। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 65%। নাম্বাৰ 42 ভাৰতবৰ্ষৰ মুঠ মুগা সূতা উৎপাদনৰ অসমে উৎপাদন কৰে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 97%। নাম্বাৰ 43 ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰা ৰাজ্যখন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অসম। নাম্বাৰ 44 ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিগবৈ। নাম্বাৰ 45 অসমত বিস্তৃতভাৱে কৰা ধান খেতিবিধ হ'ল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শালি ধান। নাম্বাৰ 46 অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালিৰ আয়তনৰ জিলাখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্বি আংলং। নাম্বাৰ 47 অসমৰ চূণশিল থকা ঠাইখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নাম্বাৰ 48 প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিতে এটা কথা কৈ লওঁ, যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোত যদি নতুনকৈ হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব। নাম্বাৰ 48 অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 12টা। নাম্বাৰ 49 অসমৰ মাজেদি যোৱা আটাইতকৈ দীৰ্ঘ দূৰত্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। নাম্বাৰ 50 অসমত সৰ্বপ্ৰথম কেতিয়া ৰেল সেৱা আৰম্ভ হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1884 চনত। নাম্বাৰ 51 অসমত সৰ্বপ্ৰথম কেতিয়া জাহাজ চলিবলৈ লয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1849 চনত। ধন্যবাদ।